নমস্কাৰ বন্ধুসকল, মোৰ নাম হৰিহৰ নাথ। এক্সপান আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিব বিচৰা বিষয়টো হ'ল শ্বেয়াৰ মাৰ্কেট, যাৰ জৰিয়তে আমি মাহেকত 20,000 পৰা 30,000 টকা বা তাতকৈ আৰু বেছি উপাৰ্জন কৰিব পাৰে। কিন্তু সেইটো পিছত যে 20,000 পৰা 30,000 টকা সহজে উপাৰ্জন কৰিব পাৰোঁ আৰু ইয়াৰ দ্বাৰা নিবনুৱা সমস্যাৰ বহুখিনি উপশম হ'ব পাৰে বুলি মই ভাবোঁ। শ্বেয়াৰ মাৰ্কেটত ভাৰতত বহুত আগৰ পৰাই আপোনাৰ ইনভেষ্ট কৰি আছে আৰু তেওঁলোকে ইনভেষ্ট কৰি প্লাছ ট্ৰেডিং কৰি তেওঁলোক লাখ লাখ কোটি কোটি টকা উপাৰ্জন কৰি আছে। কিন্তু এইখিনি নহয় যে তেওঁলোকে এদিনতে এইখিনি কৰিছে, তেওঁলোকে আপোনাৰ শিকিছে বস্তুখিনি, আপোনাৰ ভালকৈ লাগিছে, একদম ভালকৈ আপোনাৰ সকলো দিশৰ পৰা তেওঁলোকে এইটো আয়ত্ব কৰি লৈছে। তাৰপিছতে তেওঁলোকে এইখিনি ইমানখিনি দূৰ আগুৱাব পাৰিছে। গতিকে আমিও ঠিক এইখিনি আপোনাৰ কৰিব লাগিব। কিন্তু এটা কথা আপোনালোকে মন কৰিব যে অসমত শ্বেয়াৰ মাৰ্কেটৰ কোনো নামগন্ধই নাই, মই যিখিনি জানো। আৰু সেইকাৰণে হয়তো যিখিনি মানুহে আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ দ্বাৰা আপোনাৰ উপাৰ্জন কৰিব পাৰিল হয়, তেওঁলোকেও ইয়াৰ পৰা বঞ্চিত হৈ আছে। আৰু কাৰণটো যদি আমি ভাবি চাওঁ যে ইয়াৰ কাৰণটো কি, তো কাৰণটো হ'ল আমি ইয়াৰ বিষয়ে নাজানো বা অৱগত নহয়, প্লাছ আপোনাৰ আমাৰ শিক্ষা আৰু পৰিৱেশতো ইয়াৰ মানে জ্ঞান দিওঁতা অভাৱ। গতিকে এই বিষয়টোক জনাবলৈয়ে মই এই ভিডিঅ'টো বনাইছোঁ আৰু পৰ্যায়ক্ৰমে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত আৰু ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ লৈ আহিম। কিন্তু ইয়াতে কথা এটা হ'ল যে আমি শ্বেয়াৰ মাৰ্কেটত কাম কেনেকৈ কৰিম বা ইনভেষ্ট কেনেকৈ কৰিম। তো আপোনাৰ আৰম্ভণিতে শ্বেয়াৰ মাৰ্কেটত কাম কৰিবলৈ হ'লে আপোনালোকে এটা একাউণ্ট খুলিব লাগিব, যিটোক ডিমেট একাউণ্ট বুলি কোৱা যায়। আপোনাৰ আমাৰ বেংকত যেনেকৈ আপোনাৰ একাউণ্ট থাকে, ঠিক তেনেকৈ শ্বেয়াৰ মাৰ্কেটৰ একাউণ্ট থাকে। বেংকত আপোনাৰ একাউণ্টত আপোনাৰ টকা জমা হয়, কিন্তু ইয়াত আপোনাৰ কি হ'ব, শ্বেয়াৰ জমা থাকিব বা আপুনি যিখিনি আপুনি কিনিব সেই শ্বেয়াৰবিলাক তাত থাকিব। প্লাছ আপোনাৰ এই একাউণ্টৰ জৰিয়তে আপুনি ট্ৰেডিং কৰিব পাৰিব। কিন্তু চিন্তা কৰিব নালাগে যে ইয়াৰ বস্তুখিনি নাইকিয়া হৈ যাব পাৰে নেকি সময়ত। গতিকে এইখিনি ইমান আপোনাৰ টেনশ্যন ল'ব লগা নাই, কাৰণ এইটো আপোনাৰ চেবিৰ দ্বাৰা এইটো সম্পূৰ্ণ ছিষ্টেমটো আপোনাৰ চেবিয়ে চায়। গতিকে চেবি ৰেগুলেটেড হয় চেণ্ট্ৰেলৰ এইটো, গতিকে তাত চিন্তা কৰিব লগা কথা নাই। কাৰণ গোটেই ভাৰততে কাম চলি আছে, লগতে গোটেই ৱৰ্ল্ডতে এইবিলাক কাম চলি আছে। এতিয়া আপোনালোকে যদি ডিমেট একাউণ্ট খুলিব বিচাৰিছে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি দিম। তাৰ জৰিয়তে আপোনালোকে ডিমেট একাউণ্ট খুলিব পাৰিব। আৰু একাউণ্ট খোলোতে যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে মোক যোগাযোগ কৰিব, নিশ্চয় সহায় কৰিম। কিন্তু এতিয়া এইখিনিতে কথাটো হ'ল যে আমি শ্বেয়াৰ মাৰ্কেটত আপুনি একাউণ্ট খুলিলোঁ, এইখিনি কৰিলোঁ, এতিয়া কি আপোনাৰ ইনকাম আহিব নেকি? আহিব, কিন্তু প্ৰথম কথাটো হ'ল আমি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে কমেও 6 মাহমান ভালকৈ, মানে খুব ভালকৈ শিকিব লাগিব। তাৰপিছত লাহে লাহে আমি আগবাঢ়িব লাগিব। মই পুনৰ কৈ দিছোঁ যে ভালকৈ শিকিব লাগিবই, যদি আপোনালোকে ইনকাম কৰিবলৈ ইচ্ছুক। আৰু ইনকামো হ'ব, কিন্তু শিকিব লাগিবই, মাষ্ট। এইখিনিতে মই আৰু এটা কথা কওঁ যে আমি ধৰক টিচাৰ হৈছোঁ, আজি ইঞ্জিনিয়াৰ বা ডক্টৰ বা অইন কোনো আপোনাৰ বৃত্তি বা প্ৰফেশ্যন আমি কৰি আছোঁ বা হৈছোঁ। গতিকে তাতোতো আমি ষ্টাডি কৰিছোঁ বা বহুত সময় দিছোঁ, বহুত বছৰ দিছোঁ, তাৰ দ্বাৰা আমাৰ উপাৰ্জন হৈ আছে এতিয়া, হয়নে নহয়? তো ঠিক ইয়াতেও আপোনাৰ কি টাইম ইনভেষ্ট কৰিব লাগিব, আপুনি শিকিব লাগিব। তাৰপিছত আপোনাৰ ইনকাম নিশ্চয় হ'ব আৰু হৈ আছে। তো গতিকে প্ৰথমতে আপোনাৰ শিকন, তাৰপিছতহে আপোনাৰ উপাৰ্জন। আমাৰ শ্বেয়াৰ মাৰ্কেটৰ ভাগত এটা কথা কোৱা যায়, খুব মানে বিভিন্ন ভিডিঅ'ত কৈ থাকে যে ফাৰ্ষ্ট লাৰ্ণিং দেন আৰ্নিং। আগতে আপোনাৰ আৰ্নিং নহয়, আগতে লাৰ্ণিংহে। তো সেইখিনি কথা আমি গুৰুত্ব দিব লাগিব। বন্ধুসকল, বিষয়টো খুব গুৰুত্ব সহকাৰে ল'ব লাগিব। আৰু
বেছি নহ'লেও ডেইলি 1 ঘণ্টা 2 ঘণ্টা বা যেতিয়া যি সময় পাইছে আপুনি অবাবত ধৰক ইউটিউবত এনেই এণ্টাৰটেইনমেণ্ট ভিডিঅ' চাই নষ্ট নকৰি পেলাই অলপ যদি চাই আপুনি আপোনাৰ ফিউচাৰত কামত আহিব। বাৰু যিয়ে নহওক ভিডিঅ'টো খুব দীঘলীয়া নকৰোঁ, পিছলৈও আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে আৰু ভিডিঅ' আনিম, কাৰণ শ্বেয়াৰ মাৰ্কেট আপোনাৰ টপিকটো খুব সৰু টপিক নহয়, বহুত দীঘল টপিক, ডাঙৰ টপিক। গতিকে আকৌ লগ পাম। যদি ভিডিঅ'টোৰ দ্বাৰা আপোনালোকৰ কিবা লাভ হোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।